এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকে বনাই ল'ব। যিসকলে নতুনকৈ এভৰিৱান গুড আফটাৰনুন। আৰু মই এই ভিডিঅ'টো বনাইছোঁ এজন দাদাৰ কাৰণে, আৰু দাদাৰ কাৰণে এইকাৰণে বনাইছোঁ যে মোক মই এটা আছাম পুলিচৰ ভিডিঅ' বনাইছিলোঁ, আৰু সেই ভিডিঅ'টোত ইমান বেয়াকৈ মেছেজ কৰিছে, আপোনালোকে চাই ল'ব পাৰে এই ভিডিঅ'টোত কেনেকৈ কমেণ্টছ কৰিছে। আৰু এবছৰ মানে হ'ল এই ভিডিঅ'টো দিয়া, কাৰণ যোৱাবাৰ যেতিয়া কাট অফ লিষ্ট মাৰিছিলে তেতিয়াই এই ভিডিঅ'টো মই প্ৰস্তুত কৰি ইউটিউবত মই আপলোড কৰিছিলোঁ। তেতিয়া এই দাদাজনে ইমান বেয়াকৈ কমেণ্ট কৰিছে, চাওকচোন আপোনালোকে। আৰু এই ভিডিঅ'টো এইকাৰণে বনাইছোঁ, মানে আমি এতিয়াও মানে হাৰ মানা নাই, মনটোত এনেকুৱা লাগে আমি পাছ কৰিমেই, দি থাকিম এনেকুৱা। আৰু সেই দাদাজনে কৈছে নাম্বাৰ কম পাই পেলাই ইউটিউবত মানে ভিডিঅ' বনাই পিনি যি টি বকি আছে বুলি কৈছে। আমি যি টি বকা নাই, কাৰণ আমি পাছ কৰিছোঁ, 2-1 নম্বৰ কাৰণে অহা নাই কাৰণে আমাৰ মন বেয়া লাগিছে। সেইকাৰণে আমি আমাৰ কথাবোৰ কাকো ক'ব নোৱাৰি, মানে ধৰক সেইকাৰণে আমি ভিডিঅ'ৰ জৰিয়তে মানে প্ৰকাশ কৰি আমাৰ মনটো নিজকে ভাল লগাওঁ। এনেকুৱা নহয় যে আমাৰ কিছুমান কথা কৈ, আমাৰ দুখ লগা কিছুমান কথা কৈ বেলেগক আমি শুনাব গৈছোঁ, এইটো নহয়। আমাৰ ভিডিঅ'ৰ জৰিয়তে আমাৰ এটা আজি যোনদিনা আমাৰ কাট অফ লিষ্ট মাৰিছিলে সেইদিনা মনটো যেনেকুৱা লাগিছিলে আমি বেলেগৰ আগত ক'ব নোৱাৰোঁ, কাৰণ ওচৰ বা কাৰোবাৰ আগত ক'ব গ'লেও আমাৰ দুখ প্ৰকাশবোৰ বুজি নাপাব। কাৰণ আৰু যদি ভিডিঅ'ৰ জৰিয়তে মই যদি প্ৰকাশ কৰোঁ, তেনেহ'লে মোৰ যিখিনি বন্ধু তেখেতলোকে যেনেদৰে মোৰ দৰে ডিফেন্সত যাব বিচাৰে, তেখেতলোকৰ কিছুমান মন্তব্য পাই পেলাই মোৰো মনটো ভাল লাগিব। সেইকাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰিছিলোঁ। আৰু মই 3-4টা মানতে পাছ কৰিছিলোঁ, এনেকুৱা নহয় যে পাছ কৰা নাই। আৰু দাদাজনে লিখিছে যে পাছ কম নাম্বাৰ পায়, হয় কিছুমানে এক পইণ্টৰ কাৰণে 2 পইণ্টতো থাকি যায়। সেনেকুৱা নহয় যে, আৰু মানে এনেকে মানুহক কেনেকে কমেণ্টছ কৰিব পাৰে এইটো ভাবি নাপাওঁ মানে মই। আৰু এইবাৰো মই 2026ত যিখিনি ওলাইছিলে পষ্ট, মই তাতো এপ্লাই কৰিছিলোঁ, কিন্তু বৰ্তমান মই দিব নোৱাৰিম। তথাপিও মই এইখিনি চাই কিনি বহুত মনটো বেয়া লাগে। আৰু ফৰেষ্টত আৰু আছাম পুলিচ AB, UB, NAPR যিমানখিনি ওলাইছিলে মই এপ্লাই কৰি ৰাখিছোঁ। আৰু কেইখনমান পেপাৰকেইখন নাই, এপ্লিকেশ্যন ফৰ্মকেইখন নাই, ইয়াতে আছে ক'ৰবাত সোমাই আছে। আৰু তথাপি ৰাখি থৈছোঁ, যদিহে সময় সুবিধা মিলে মানে দিব পাৰিম, যিহেতু মই প্ৰেগনেঞ্চি হয়। আৰু যোৱাবাৰ দিছিলোঁ, অলপ মেডিকেল প্ৰব্লেম হৈ গ'ল, সেইকাৰণে মোৰ কাট অফ লিষ্টতো কাট অফ লিষ্ট মানে মই ফিজিকেলে পাছ কৰিব নোৱাৰিলোঁ সেইকাৰণে। আৰু আকৌ চাম পাছলৈ যদি দিব পাৰোঁ। আৰু মোৰ লগৰ ছোৱালী কেইবাজনী আছে, সিহঁতৰতো সংসাৰো কৰিলে, লগতে ল'ৰা ছোৱালী আছে, তথাপিও এতিয়া হাৰ মানা নাই। আৰু বেলেগে যিমানে যি কওক হাৰ মানিব নালাগে। আৰু মোৰ দৰে যদি কোনোবা বোৱাৰী মানুহ আছে, তেনেহ'লে তোমালোকেও কেতিয়াও হাৰ নামানিবা লোকৰ কথা শুনি। আৰু লোকৰ কথা শুনি তোমালোকে দৌৰিবলৈ নাপাহৰিবা, দৌৰিবলৈ লাজ নকৰিবা, কাৰণ উন্নতি হোৱাটো কোনেও নিবিচাৰে। যোনে তোমাক ছাপোৰ্ট কৰিব সদায় সিহঁতৰ লগত লগ দিবা। আৰু মই ধৰক ৰানিং কৰা বুলিলে ইমান গৰম হৈছে, আপোনালোকে কেনেকে ৰানিং কৰিছে বাৰু জনাবচোন। আমাৰ এইফালে মানে ৰাতিপুৱাৰ পৰা গধূলিলৈকে ইমানেই ৰ'দ। আৰু আমি আগতে এনেকুৱা টিকা ফটা ৰ'দতে দৌৰিছোঁ। সন্ধিয়া যেতিয়া 6-7টা বাজিব, অকমান আন্ধাৰ হয়, তেতিয়া আমি ৰানিং কৰোঁ। আৰু তেনেকে আমাৰ ফিটনেছটো বচাই ৰাখিছিলোঁ। আৰু আপোনালোকে এনেকে ফিটনেছটো বচাই ৰাখক, যেতিয়া কম্পিটিশ্যন আহিব যাতে আপোনালোকে ফিটনেছটো আপোনালোকৰ ভাল হৈ থাকে, আৰু ৰানিং আজি ভালকৈ কৰিব পাৰে। আৰু কিয়নো এইবাৰ ইমানেই কম্পিটিশ্যন হৈ গৈছে, মানে বহুতে টান পাছ কৰাটো। আৰু মেইন কথা হৈ গ'ল, এইবাৰ ফৰেষ্টত যিহেতু ৰানিং নহ'ব বুলি কোৱা শুনিছোঁ, মই ভালদৰে চোৱা নাই, কাৰণ মই এবাৰ দিব নাপাওঁ কাৰণে ভালদৰে চোৱাই হোৱা নাই। যেতিয়া মই দিব পাৰোঁ মানে A to Z চাওঁ, মই ক'ত কি হ'ব কি নাই চব নটিফিকেশ্যনবোৰ পাই থাকোঁ। এতিয়া মানে চালেই মোবাইলত ওলালেই মানে মনটো বেয়া লাগে। নীলোৎপল দা বা মণ্টু ডিফেন্স আছাম ব্লগতো চাওঁ, কিবা নটিফিকেশ্যনবোৰ পঠাই থাকে, আৰু সেইবোৰ নাচাওঁ মানে মই দিব নোৱাৰোঁ। এইবাৰ দিব নোৱাৰিম, অহাবাৰত চেষ্টা কৰিম দিবলৈ। সেইকাৰণে মই নটিফিকেশ্যনবোৰ চাই নাথাকোঁ। আৰু আপোনালোকে ভালকে প্ৰেক্টিচ কৰি থাকক, আৰু ভালকে দিব। আৰু ফৰেষ্ট ডিপাৰ্টমেণ্টৰ এডমিট আহিছে বুলি কোৱা শুনিছোঁ, আপোনালোকে ডাউনলোডটো কৰি লওক, ডাউনলোড কৰি ভালকে দিব। এইবাৰ খোজ কাঢ়িব লাগিব বুলি কোৱা শুনিছোঁ, 16 কিলোমিটাৰ ছোৱালী, আৰু ল'ৰাৰ 26 কিলোমিটাৰ, 4 ঘণ্টাৰ ভিতৰত আপোনালোকে সোমাব লাগিব। আৰু ৰানিং কৰা আপোনালোকে খোজ কঢ়াৰ সময়ত পানী বা বেলেগ বিস্কিট কিবা কিবি একো খাব নোৱাৰিব। মই এনেকে নটিফিকেশ্যন পাইছোঁ, আপোনালোকে এবাৰ চাই ল'ব ভালকে। আৰু কি লাগে ডকুমেণ্টছ কি সেইখিনিয়ে আপোনালোকে যোগাৰ কৰি থ'ব। যাৰ কাষ্ট চাৰ্টিফিকেট নাই, আৰু কাৰোবাৰ আধাৰ কাৰ্ড পেন কাৰ্ড যদি নাই, এইবোৰ দৰকাৰ হ'ব পাৰে, দৰকাৰ নোহোৱাবোৰ হৈ যাব পাৰে। সেইকাৰণে আৰু আপোনালোকে কাৰ্ডখনো আপডেট কৰি থ'ব।
আপোনালোকক মই দেখাইছো ৰ'ব এই কাৰ্ডখন যদি কোনোবাই যদি প্ৰথম এইবাৰ দিব সেই তেখেতলোকে এইখন কাৰ্ড বনাব আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন আপোনালোকে বনাই ল'ব যিসকলে নতুনকৈ এইবাৰ ইণ্টাৰভিউ দিম ভাবিছে নতুনকৈ ইনেওতো আপোনালোকে এপ্লাই কৰোঁতে এইখন দিবলগীয়া হৈছে হ'বলা হ'লেও এইখন আপডেট কৰিবলৈ আহি থাকে আপোনালোকে আপডেট কৰি ল'ব এখন মই আপডেট কৰিছোঁ বেছি দিন হোৱা নাই এখন আপডেট কৰি ল'ব আৰু যদি আপডেট কৰা নাথাকে তেনেহ'লে অসুবিধা হ'ব পাৰে পাছত আৰু যিসকলে আকৌ নতুনকৈ এপ্লাই কৰিম ভাবিছে বা অহা বছৰ বা এতিয়া আকৌ যিখিনি নতুনকৈ যদি পষ্ট ওলাই কোনোবাই যদি কৰিম ভাবিছে তেনেহ'লে এইখন ইম্পৰ্টেণ্ট হয় এইখন আগত বনাই ল'ব এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটখন এইখন প্ৰথম মেইন এইখন থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব সেইকাৰণে আপোনালোকে এমপ্লয়মেণ্ট এক্সচেঞ্জ অফিচত গৈ পেলাই আপোনালোকে কি লাগে নালাগে বা আজিকালি অনলাইনত দোকানতো হৈ যায় কম্পিউটাৰ দোকানতো হৈ যায় আপোনালোকে তাতো এপ্লাই কৰি ল'ব আছে কিন্তু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব সেইকাৰণে মই নেক্সট ভিডিঅ'ত আপোনালোকক আৰু বেলেগ টপিকৰ ওপৰত মই আপোনালোকক ভিডিঅ' বনাই দিম কেনেকৈ ৰানিং কৰিব লাগে কেনেকৈ আপোনালোকে ফিটনেছটো বচাই ৰাখিব লাগে মই আপোনালোকক জনাম